কি ধান খুৰা? ৰঞ্জিত ধান ন? কেইভাগ দিছে? হয় নেকি? অঁ কিমানমান সময় লাগিল? বহুত সময় ল'ল ন? 3 ঘণ্টামান ল'লে নেকি? 3 ঘণ্টামান হৈ গ'ল। ধানটো ওজন আছে ন? ওজন আছে ধানটো ন? কেইটা গৰু? 3টা? ধুনীয়া। আজিকালি এনেকৈ নামাৰে, দেখা নাপাব ন? আমাৰ তাতেতো সেই বাইকেৰে মাৰে, বাইক। অঁ বাইকখন ঘূৰাই থাকে উল্টাই উল্টাই। অঁ আমাৰ তাতে আজিকালি গৰু দি নকৰে। তাৰপিছত ট্ৰেক্টৰ থকাবিলাকে পাৱাৰ টিলাৰ সেই ইউজ কৰে। তাৰপিছত ডাঙৰ ট্ৰেক্টৰটো সকলোৰে নাথাকে না, পইচাটো বেছি পৰি যায়। তো আজিকালি আমাৰ মানুহবিলাক উটিয়া হৈছে অকণমান, এলাহ কৰে। তো বাইকখন ল'ব পূৰা ঘূৰাই দিয়ে, এই কম ছেকেণ্ড হেণ্ড বাইকবিলাক, কম দামী বাইকবিলাক। সঁচাকৈ এনেকৈ উল্টাই উল্টাই ঘূৰাই থাকে, বাইকেদি মাৰে আমাৰ সিভাগে আজিকালি। গৰু ব্যৱহাৰটো প্ৰায় কমেই কৰে। ভাল লাগে এইবিলাক ন দেখিলে? হা এনেকুৱা পৰিৱেশ মই দেখিলোঁ আজিকালি পোৱা নাযায় ন? এফালে যঁতৰত খুঁটা কাটিছে আৰু এফালে গৰুৰে মৰণা মাৰিছে, হয়নে? হা অঁ আজিকালি এইবিলাক নাইকিয়া হৈ গৈছে, দেখিবলৈ পোৱা নাযায় ন? নহয় খুৰা, আজিকালি এইবিলাক প্ৰায় দেখিবলৈ পোৱা নাযায়। অঁ আমাৰ তাতেতো বাইকেদিয়ে মাৰে আজিকালি। হয় নেকি? আমি সৰুতে মাৰিছিলোঁ, আমি এনেকৈ যেতিয়া বাচ্চা থাকোঁ নহয়, তেতিয়া বাচ্চা কামত ধুনীয়াকৈ ভাল লাগিছিল আৰু। এতিয়া এইবিলাক নকৰে নহয়, এলাহ কৰে মানুহে। অঁ অঁ এই পাৱাৰ টিলাৰে মাৰিলে বেয়া হৈ যায় ন? কিছুমানে ধানো ফাটি যায়তো, এই ধানবিলাক চাইড এই খেৰবিলাক চাইড লাগি গ'লে, যেতিয়া ধানৰ ওপৰতে গাড়ীটো যায় না, তেতিয়া এই চাউল ওলাই যায়, বেয়া হৈ যাব, ফাটি যায়। কোমল অকণমান কোমল কোমল ঠাইটো পৰা ফাটি যায়। হয় নেকি? এতিয়া এইটো ধানৰ ভাত বনাওক, এটা এটা এনেকৈ ঠিকে থাকে ন চাউলটো? ধানটো একো নহয়, কিন্তু গাড়ী দি মাৰক ভাতটো ফাটি ফাটি যায়। কম টাইমত হয় কিন্তু বহুত দিব পাৰে, বহুত ভাৰ দিব পাৰে। অঁ খৰধৰকৈ কৰা কামত অকণমান কিবা নহয় কিবা দৰৱ থাকেই বেছিকৈ। আৰু বহুত লছ এনেকৈ কৰিলে টাইমটো বেছি লয় কিন্তু নিখুঁত হয় আৰু কামখিনি ন? সেইটোৱে লছ হৈ আছে। তেনেকৈ এতিয়া গাড়ী দি মাৰোঁতে পটানজিটো গ'ল, আকৌ খেৰৰ লগত গ'ল। অঁ সেই তাতে খেৰ জোকাওঁতে জোকাওঁতে একেবাৰে হাহাকাৰ আৰু এতিয়া নুজোকাৰিলেও নহয়। অঁ এয়া এতিয়া ধানটো আকৌ এবাৰ লুটিয়াই দিলে আৰু খেৰত ধানটো ইমান নাথাকে। এইটো ন? অঁ চব তলত পৰি যাব ধানটো। আৰু কিমানমান টাইম লাগিব? আৰু আধা ঘণ্টা কৰিলে ন? আৰু এটা উখোন দিওঁ হা হা আৰু এটা উখোন দিওঁ অঁ একেবাৰে ইয়াতে সকলোৱে এনেকৈ মাৰেনে মৰণাটো? নামাৰে গাড়ী ইউজ কৰে? গাড়ী আজিকালি আমি 5 ঘৰ মানে আচ্ছা পৰম্পৰাটো ৰাখি আছে আৰু আপোনালোকে না? পুৰণা আমাৰ সমাজৰ পুৰণি পৰম্পৰাটো আপোনালোকে ৰাখি আছে এনেকৈ? বহুত কষ্ট হয়, ধানটো নষ্ট হয়। পইচা খৰচ বহুত হৈ যায় নহয়? পইচা তেলৰ 300 টকা দিব লাগে 1 বিঘা মাটি মাৰিলে। আমাৰ তাতে বেছি লয় বোধহয় অকণমান। এইবছৰ বেছি হ'ব নেকি? 350 মান হৈ যাব নেকি? তেনেকুৱা কিবা হ'ব চাগে। এতিয়া আমি গৰুটো মাৰিছোঁ, এতিয়া গধূলানো কি কৰিম? অঁ গৰুটো মাৰিছোঁ 300 টকাটো লৈ গ'ল, ধানকেইটাও ধুনীয়াকৈ ওলাল, খেৰখিনি ধুনীয়া হ'ল। সেয়া খেৰ এটা লগা হ'ল। অঁ
এটা সময়ততো এইবিলাক ইতিহাসে হৈ যাব নহয় নোহোৱা হৈছে ন চানি এইবিলাক নোহোৱা হৈছে ন এইবিলাক নোহোৱা হৈছে জানো মই জানো এতিয়া গৰু দিয়ে বিঘা মাটি বোৱালে ওৱান টেপ পৰি গৈছে আৰু এইবিলাক আমাৰ আজিৰ ডেকা ল'ৰা এইফালে মৰণা মাৰি আছে এইফালে আৰু হেডশ্বট দি আছে ওৱান টেপ এটা হেৰি নাই চব ওৱান টেপ কৰি দিয়া হয় নেকি এইবিলাক মানে প্ৰ ল'ৰা হয় বদমাছ এই তই পঢ়িব নাই অঁ আজিকালি ন নাখায় ন আজিকালি ন নাখায় আমি আগতে সৰুতে সেইটো এটা কিমান ফূৰ্তি আগতে মানুহবিলাক সম্পৰ্কীয় মানুহবিলাক লগ লাগি না ভাল লাগিছিল তেতিয়া এটা বিশেষ এটা অনুভৱ আছিলে চবৰে কাৰণে আৱেগ এটা আহে না ফূৰ্তি এটা মনত এই ন খাব যাম বুলি কিনে খেৰৰ পুঁজিত খেলা ৰাতি যাই কিনে গধূলি ন খাব যাই কিনে খেৰৰ পুঁজিত লুকা ভাগু এতিয়া নাই সেইবিলাক